Some promises are always unbroken. Some memories are always unwritten. Feel the magic of true relation, and you will realize that true feelings are never forgotten. অচিনাকি নাম্বাৰ। হেল্ল', শুলা নেকি? ছায়া? নাই খোৱা, কিতাপ এখন পঢ়ি আছিলোঁ। ডিনাৰ কৰিলা? অঁ, অলপ আগতে খাই উঠিলোঁ। তুমি ময়ো এতিয়া কি কৰি আছা? বিচনাত। টোপনি অহা নাই। মই শুৱাই দিম নেকি? অঁ, দিয়া। ওচৰত থাকিব লাগিছিল, কিয়? তেতিয়াহে টোপনি আহিব। অহ, কেনেকৈ বা? মই মোৰ সমস্ত টোপনি তোমাক দি চাই ৰলোহেঁতেন যে তুমি কিমান ধুনীয়াকৈ শুৱা। So romantic. পিছে কাৰ ভাৱনাত এইবোৰ ক'লা বাৰু? তুমিয়েই ভাবাচোন। কোনবা? মই কেনেকৈ জানিম? এন্ধাৰক সোধা, কাৰণ এন্ধাৰ আৰু মোৰ মাজত এটা নুবুজা সম্পৰ্ক। বুজি নাপালোঁ। তোমাকে ক'লো দিয়া। থেংক ইউ ছ' মাছ। তাৰ বাহিৰে একো নিদিলা। কি লাগিব কোৱা? তুমি যি দিয়া, বলপূৰ্বকভাৱে একো নলওঁ। তুমি যি দিয়া তাতে সন্তুষ্ট। অহ, পিছে ধন্যবাদৰ বাহিৰে বন্ধুত্বত মোৰ দিবলৈ আৰু একো নাই। ঠিক আছে, শুভৰাত্ৰি। কি হ'ল, বেয়া পালা? মনে মনে আছা যে? ইমান নীৰৱতা মোৰ সহ্য নহয়। কোনোবাই কৈছিল, মুদ্ৰাৰ দৰে প্ৰেম মহব্বত দান দিব নোৱাৰি, কাৰণ মই সপোন ভাল নাপাওঁ। দিয়া যদি দিয়া, এটা উজাগৰি নিশংক ৰাতি দিয়া, য'ত থাকে জনৰ এখন পথাৰ, তৰাৰ কেইটিমান গুটি। হেল্ল', ছায়া? ছায়া? হেল্ল' ছায়া? কোৱা। তুমি দুখ কৰিলে মোৰ দুখ লাগিব, প্লিজ। নাই, মই দুখ কৰা নাই। তেন্তে কোনে কান্দিছিল? নাই, মাইনাটো সাৰ পাই গৈছিল। মোৰ বাবে এতিয়াও তুমি সেই মাইনাটোৱেই হৈ আছা। মনত আছেনে সৰুতে এবাৰ যে তোমাক ঢকুৱাত উঠাই দৌৰ দিওঁতে তুমি ক'ৰবাত থাকি আহিছিলা, আৰু মই দূৰৰ পৰা তোমাক চাই যিমান হাঁহিছিলোঁ তুমিও সিমানেই কান্দিছিলা? মনত আছেনে মিচিং গাঁৱৰ বনচনকাইৰ ঠেলাখনত যে মোক উঠাই লৈ ঘূৰি ফুৰিছিলা? আৰু দুয়ো সোমাই গৈছিলোঁ নামঘৰৰ ওচৰৰ খালটোত। তুমি মোক কেতিয়াও পাহৰিব পৰা নাই। তেনেকুৱা কিবা ঔষধ আছে নেকি? তোমাৰ হাজবেণ্ডক সুধি ক'বাচোন। ঠাট্টা কৰিছা? নাই, নহয়। তুমি কিয় পৰা নাই? নাজানো। আজি 5 বছৰৰ পাছত কেনেকৈ মনত পৰিল? এতিয়া ৰাখোঁ। পলাব বিচাৰিছা? যিদৰে এদিন তুমি পলাই গৈছিলা মোৰ জীৱনৰ পৰা। মোৰ কি দুখ আছিল কোৱা? মাত্ৰ এমাহৰ ভিতৰতে ইমানবোৰ হৈ গ'ল, অথচ মই গমেই নাপালোঁ। তুমি ট্ৰেইনিঙত আছিলা? সুবিধা ল'লা। অনুগ্ৰহ কৰি
কৰি তেনেকৈ নক'বা হেমন্ত। সেইবোৰ কথা মনত পেলাব নোখোজো। মইহে জানো মই কিমান দুখ লৈ জীয়াই আছো। কেতিয়াবা কম। কেতিয়াবা? সেই কেতিয়াবাটোৰ বাবে আৰু 5 বছৰ। হেল্ল' ছায়া? হেল্ল' ছায়া?